মোৰ চেনেলৰ সকলো বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাই আজি মই এটি ৰেচিপি তৈয়াৰ কৰিছোঁ। আপোনালোকে চাবচোন এবাৰ সকলোৱে মোৰ ৰেচিপিটো। মই টিকনিবোৰৰ লগত গাহৰি মাংস বনাবলৈ লৈছোঁ। আপোনালোকে টিকনিবোৰৰ লগত গাহৰি মাংস খাই পাইছেনে বাৰু? যদি খাই পাইছে কমেণ্ট এটা কৰি জনাব, আৰু যদি মোৰ চেনেলৰ নতুন হয় ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক এটাও কৰি দিব। তেতিয়া মোৰ ভাল লাগিব, আগলৈ মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব। মই ভিডিঅ' বহুত কমেই দিওঁ, তথাপিতো মই লাহে লাহে দিবলৈ চেষ্টা কৰিছোঁ। ব'লকচোন যাওঁ এতিয়া মোৰ পাকঘৰলৈ। মই কেনেকৈ বনাওঁ আপোনালোকে সকলোৱে এবাৰ চাব। লগতে মই ব্ৰইলাৰ চিকেনৰ আৰু এটা ৰেচিপি বনাই আছোঁ, আপোনালোকে চাবচোন। আমাৰ ছোৱালীজনীয়ে খাই খুব ভাল পায় এনেকৈ। মই তাইক এনেকৈ বনাই খোৱালে তাই খুব ভাল পায়। মই কেনেকৈ বনাইছোঁ আপোনালোকে এবাৰ চাবচোন। এইফালে গাহৰিখিনিৰ কাৰণে মই তেল পিঁয়াজ দি দিছোঁ। এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ লাহে লাহে। দুটা শুকান জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ আৰু কেইটামান চবগুটি দিছোঁ, নহৰু আদাও দি দিছোঁ। এতিয়া মাংসখিনি অলপ ভাজি ল'ব লাগিব। হালধি আৰু নিমখ দি দিছোঁ। গাহৰি মাংসত মই তেল বৰ বেছি দিয়া নাই, তেল বহুত কম দিছোঁ। এইখিনি ফ্ৰাই কৰি আছোঁ মই। ফ্ৰাই কৰি হৈ গৈছে। এতিয়া উঠাই লৈ বাকী ৰেচিপিটো বনাম। এতিয়া দেখিছেনে গাহৰি মাংসৰ পৰা তেল ওলাইছে। এতিয়া মই বিলাহীখিনি দি দিছোঁ। অকণমান কাটি থোৱা পিঁয়াজ ৰৈ গৈছিল, সেইখিনিও দি দিছোঁ। আলু দিছোঁ। আপোনালোকে নিদিবও পাৰে আলু, মই আলু দিছোঁ। আলু দিলে অলপ গ্ৰেভি টাইপৰ হয়, খাই ভাল লাগে। এয়া দেখিছেনে টিকনি বৰুৱা দিছোঁ। টিকনি বৰুৱাখিনি মই সৰু সৰু কোমলীয়া পাতখিনিও দি দিছোঁ, লগতে এটা ভোট জলকীয়া দি দিছোঁ। বহুতে চিনি নাপাবও পাৰে টিকনি বৰুৱা, কিন্তু যিবিলাকে বনাই খাইছে টিকনি বৰুৱাৰ লগত গাহৰি মাংস, খাই খুব ভাল লাগে। এতিয়া এইটো ৰেচিপি মই এয়া পিঁয়াজ আৰু বিলাহী দি দিছোঁ। কেপচিকাম অলপ ফ্ৰাই কৰিব লাগিব। হালধি নিমখ দিম এতিয়া। নিমখ দি দিছোঁ। মই এই মাংসখিনি ফ্ৰাই কৰোঁতে নিমখ হালধি একো দিয়া নাছিলোঁ, জাষ্ট তেলত ফ্ৰাই কৰিছোঁ। গৰম পানী দি অলপ ধুই লৈছিলোঁ। এতিয়া অকণমান আদা নহৰু দিলোঁ। এয়া চাওক গাহৰিখিনি ইতিমধ্যে হৈ গৈছে। টিকনি বৰুৱাখিনি একেবাৰে গলিয়ে গ'ল। অকণমান মান ধনিয়া কাটি দিছোঁ, কেইটামান পাত। হৈ গ'ল মোৰ গাহৰি মাংস আৰু টিকনি বৰুৱা। অকণমান গৰম মছলা দিছোঁ এইখিনিত। মছলা মই গাহৰি মাংসখিনিত একেবাৰে ব্যৱহাৰ কৰা নাই, জাষ্ট ইয়াত অকণমান গৰম মছলা দিছোঁ। আৰু এটা বস্তু দিম, আপোনালোকে সেইটো বস্তু চাব দেখিব। মাংসখিনি দি দিছোঁ ফ্ৰাই কৰি থোৱা। এইখিনি ৰঙচুৱাকৈ বনাব লাগিব, অলপ দেৰি ভাজিব লাগিব। এয়া দেখিছেনে ধুনীয়া কালাৰ আহিছে। আচলতে আমাৰ ঘৰত মছলা খোৱা মানুহ খুবেই কম, গতিকে মই মছলা একেবাৰে ইউজ নকৰোঁ। হৈ
গ'ল, ইয়াৰ বাটাৰ এচামুচ দি দিছোঁ। আৰু এটা দেখিছিলে নহয়, চিকেন লেগ পিচ ফ্ৰাই কৰিছিলোঁ। সেই লেগ পিচটো এতিয়া মই বনাম, কেনেকৈ বনাম আপোনালোকে চাই থাককচোন। এয়া বিলাহী, ইয়াত আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া সকলোখিনি আছে, মই পেষ্ট কৰি থৈছোঁ। নিমখ, হালধি, অকণমান গৰম মছলা। এয়া দেখিছে কি ধুনীয়া লাগিছেনে বাৰু গ্ৰেভিটো। এয়া মোৰ চিকেন লেগ পিচ হৈ গ'ল। তেনেহ'লে আজিলৈ আহোঁ, মোৰ ভিডিঅ' এয়াই আছিল। সকলোৱে এবাৰ চাব, লাইক এটা কৰিব, ভাল লাগিব। আজিলৈ আহোঁ, নমস্কাৰ।